ড্ৰাগছ বিক্ৰেতাৰ পাছত এতিয়া ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সজাগ মৈৰাবাৰী আৰক্ষী। মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এতিয়া চলিছে কালৰূপী ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আজি মৈৰাবাৰী বজাৰৰ কালী মন্দিৰ কলনীৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় মৈৰাবাৰী আৰক্ষী। ইকবাল হুছেইন আৰু কৃষ্ণ মণ্ডল নামৰ দুজনক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। ইয়াৰে কৃষ্ণ মণ্ডল আৰু কেইবাবাৰো ড্ৰাগছৰ ব্যৱসায়ৰ বাবে জেল হাজতলৈ যোৱা বুলি ৰাইজে ব্যক্ত কৰিছে। মৈৰাবাৰী আৰক্ষী বিষয়া মৃদুল হাজৰিকাই ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হোৱাৰ কথাও ব্যক্ত কৰে। যুৱ সমাজক পংগু কৰা এই ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ আৰু প্ৰশাসন একেলগে মিলি কাম কৰি আগুৱাই যাবলৈ আৰক্ষী বিষয়াজনে অনুৰোধ জনায়। আজি এটা গোপন তথ্য পাইছিলোঁ আমি যে বহুদিনৰ পৰা আমাৰ মৈৰাবাৰী বজাৰৰ ওচৰতে এখন কমাৰ দোকান আছে। এই কমাৰ দোকানখনত কিছু ড্ৰাগছ আসক্ত লোকে ইয়াতে ড্ৰাগছ সেৱন কৰে আৰু ড্ৰাগছৰ সৰবৰাহ কৰে আৰু সেই মৰ্মে আমাৰ ষ্টাফে আমি সকলোৱে মিলি পেলাই এই ক্ষেত্ৰত আমি আগৰ পৰাই এটা ইয়াৰ বিৰুদ্ধে অভিযান চলাই আছিলোঁ আৰু আজি আমি তাৎক্ষণিকভাৱে অভিযান চলাই তাত আমি এজন ইকবাল হুছেইন আৰু এজন কৃষ্ণ মণ্ডল দুজনক আটক কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পজেশ্যনৰ পৰা আমি 4 numbers of container with suspected heroin আমি ৰিকভাৰ কৰোঁ। চিৰিঞ্জ আৰু কেইটামান খালী কণ্টেইনাৰ আমি ৰিকভাৰী কৰোঁ আৰু বৰ্তমান আমাৰ তদন্ত অব্যাহত আছে। ইয়াৰ লগত এই ৰেকেটৰ লগত জড়িত আন কোনো যদি ড্ৰাগছ সৰবৰাহকাৰী আছে তেওঁলোকক আমি পৰৱৰ্তী পৰ্যায়ত ড্ৰাগছ ব্যৱসায়কাৰী বা সেৱনকাৰীসকলৰ বিৰুদ্ধে আপোনালোকৰ কিবা সকিয়নি হ'ব নেকি? কিবা সকিয়নি? হয়, আমি ইতিমধ্যে আমাৰ SP মহোদয়ে আমাক এই ক্ষেত্ৰত আমাক ষ্ট্ৰিক্টলি ইয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ আমাক ইতিমধ্যে নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশৰ ভিত্তিতে আৰু আমাৰ ইতিমধ্যে আমাৰ DGP ছাৰেও সকলো ডিষ্ট্ৰিক্টত ষ্ট্ৰিক্টলি নিৰ্দেশ দিছে যে ইয়াৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব লাগে। পুলিচ ষ্টেচনবিলাকৰ প্ৰত্যেকজন অফিচাৰে প্ৰত্যেকজন ষ্টাফে অধিক কঠোৰভাৱে ইয়াৰ বিৰুদ্ধে অভিযান চলাব লাগে আৰু সেই মৰ্মে আমাৰ অভিযান অবিৰত আছে আৰু আমি অবিৰতভাৱে ইয়াত অভিযান চলাই যাম আৰু এই ড্ৰাগছৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকক আমি কঠোৰতমভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি অভিযান চলাই তেওঁলোকক কৰায়ত্ব কৰিম। গতিকে তেওঁলোক সাৱধান হওক। আমি তেওঁলোকৰ বিৰুদ্ধে মৈৰাবাৰীৰ পৰা ৰাবুল ইছলামৰ প্ৰতিবেদন, আৰ লাইভ 24।